দেউতাই বজাৰৰ পৰা এইবোৰ বস্তু আনিছে। এইফালে আইতা আৰু বাবু আহি গ'ল আৰু আমাৰ ইয়াতে আছে পূজা, তাৰ কাৰণে প্ৰতিমা আনিব গৈছে। মা মই ইফালে বনাইছোঁ লাড্ডু আৰু এইফালে প্ৰতিমা আনি পেলাই আহি পালে। এইবাৰ সোনকালে আহিছে বাৰু, গধূলি নহওঁতে। ইয়াতে মনসা পূজা আছে, সেইবাবে ইয়াতে প্ৰতিমা আনিছে। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈ প্ৰতিমা অনাৰ পিছত অকণমান ভিডিঅ' কৰি আপোনালোকক ভাবিলোঁ দেখাই দিওঁ। আৰু পতকা চতকা ফুটাই বাৰু এনেকৈ প্ৰতিমাখন আনিলে। আৰু ওচৰতে শনি মন্দিৰ আছে, গধূলি এবাৰ ওলাই গ'লোঁ। তাতে বোলে জুখুৰিতে মানে আহি পেলাই এনেকৈ নাচি আছে। আৰু দাদাই এইবাৰ নতুনকৈ শিকিছে, তাকে বজাইছে। আৰু ইয়াতে হ'ব মনসা পূজা। ডেক'ৰেশ্যনবোৰ চাম বুলি অকণমান গধূলিতে এনেকৈ ওলাই আহিলোঁ। প্ৰতিমা অনাৰ পিছত দেখিছেনে ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে। দোকান পাহাৰো বহিছে বাৰু কিছু আৰু এইফালে লাইটিং দিছে, যিহেতু ইমান ধুনীয়া লাগিছে। প্ৰতি বছৰে ইয়াতে ভাদ্ৰ মাহৰ 1-2 তাৰিখে ইয়াতে মাৰ পূজা হয়। আৰু জকিবোৰো আহিছে। তো গধূলি এনেকৈ তাতে চাহ খালোঁ, চাহ খাই ঘৰলৈ আহিলোঁ। বাই।